এই প্ৰেছ মিটটো আমি মানে আগবঢ়াইছোঁ। আমি 2023-ত BTAD চৰকাৰে যিটো টেট পাতিছিল সেই টেট অনুযায়ী আমি এডভাৰটাইজত এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত তেতিয়া চৰকাৰ আছিল প্ৰমোদ বড়ো ছাৰৰ, আৰু সেই চৰকাৰে আমাক এডভাৰটাইজ দিয়াৰ পিছত আমাক ভেৰিফিকেশ্যন কৰালে। আমি ভেৰিফিকেশ্যনত গ'লোঁ। যোৱাৰ পিছত দুৰ্ভাগ্যবশতঃ তেখেতে ইলেকশ্যনৰ MCC লগাৰ সময়ত আমাক তেখেতে লিষ্টখন উলিয়াই দিব নোৱাৰিলে। নোৱাৰাৰ পিছত আমি পৰিৱৰ্তনৰ আশা কৰি হাগ্ৰামা ছাৰক আমি সেই কৰিলোঁ, ভোট দি পেলাই আমি জিকালোঁ। আমি এটা আশাত যে আমাৰ চাকৰিটো তেওঁলোকে আমাৰ যিখন 984 যি লিষ্ট আছিল সেই লিষ্টখন আউট কৰি দিব। কিন্তু হাগ্ৰামা ছাৰৰ নেতৃত্বত যিখন চৰকাৰ গঠন হ'ল, সেইটো আমাক যি আশা দি কৰিছিল যে তেওঁলোকে চৰকাৰ গঠন কৰিলেই আমাক তেওঁলোকে সেই লিষ্টখন উলিয়াই দিব, কিন্তু নহ'ল। নোহোৱাৰ পিছত BTADৰ যিটো এডুকেশ্যন EM ছাৰ ৰবিৰাম নাৰ্জাৰী ছাৰ, তেখেতে আমাক কৈ দিলে যে চৰকাৰ গঠন কৰিয়েই ডিচেম্বৰত 22 জানুৱাৰী এনেকৈ আমাক তেখেতে কৈ পেলাই লিষ্টখন উলিয়াই দিম বুলি কৈছিল। কিন্তু হঠাৎ তেওঁ কৈ দিলে যে তেওঁ পুনৰ ভেৰিফিকেশ্যন কৰিব, অৰ্থাৎ প্ৰমোদ বড়ো ছাৰে যিখন লিষ্ট বনাই থৈ গৈছিল সেইখনক ভৰসা তেওঁ নকৰি পেলাই পুনৰ আমাক এডভাৰটাইজখনৰ এগেইনষ্টত ভেৰিফিকেশ্যন কৰালে। ঠিক আছে, আমি গ'লোঁ। এই যে আমি দুবাৰকৈ গ'লোঁ, আমি এটা আশাত গৈছিলোঁ যে এইবাৰ আমাক অন্ততঃ চৰকাৰখনে আমাক নিকা আৰু স্বচ্ছ পদ্ধতিৰে আমাক তেওঁলোকে আমাৰ প্ৰাপ্য যিটো চাকৰিত আমাক তেওঁলোকে নিয়োগ কৰাব বুলি ভাবিছিলোঁ। কিন্তু নহ'ল, সেয়া হৈ নুঠাৰ পিছত আমাৰ MLA ইলেকশ্যন আহিল। বিধানসভা ইলেকশ্যন অহাৰ সময়ত তেখেতে কৈছিলে যে আমাৰ ইলেকশ্যন শেষ হোৱাৰ লগে লগেই চৰকাৰ গঠন কৰাৰ পিছতেই আমি এই 984 লিষ্টখন উলিয়াই দিম। কিন্তু সেইবাৰো চৰকাৰ গঠন হ'ল। চৰকাৰ গঠন কৰাৰ পিছত তেওঁ এটা বাহানা আনিলে যে সুপ্ৰিম কোৰ্টত এটা কেছ আছে, হাইকোৰ্টত এটা কেছ আছে। তো তেনেকৈ আমি ভাবিলোঁ যিহেতু সুপ্ৰিম কোৰ্টত কেছ আছে, হাইকোৰ্টত কেছ আছে, নিশ্চিতভাৱে হয়তো তেখেতে আইনক অমান্য কৰি আমাক 984 পষ্টক চাকৰি দিব নোৱাৰিব। আমি ধৈৰ্য ধৰিলোঁ। ধৈৰ্য ধৰি পেলাই তেওঁলোকক আমি বহুবাৰ গৈ পেলাই ৰবিৰাম ছাৰক, BTC এডুকেশ্যন মিনিষ্টাৰ ৰবিৰাম ছাৰক আমি লগ কৰিলোঁ। প্ৰথম দুবাৰমান তেওঁ আমাক ঠিকমতে লগ দিছিল, কিন্তু নাই। পিছত তেখেতে আমাক দেখিলে পলোৱা হ'ল। আমি বাৰ তেখেতক আমি লগ কৰিব যাওঁ, কেতিয়াবা অফিচত থাকে, আমাক তেখেতসকলৰ অফিচৰ মানুহে কয় যে ৰবিৰাম ছাৰ নাই। পিছত আমি গম পালোঁ যিটো সুপ্ৰিম কোৰ্টত কেছ আছিল সেই কেছটোৰ বিষয়ে আমি অধ্যয়ন কৰিলোঁ। হাইকোৰ্টত যিটো কেছ আছিল সেইটোক আমি অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰি গম পালোঁ যে হাইকোৰ্টৰ কেছটোতো কোনো 984 পষ্টৰ এগেইনষ্টত ষ্টে অৰ্ডাৰ নাই, অৰ্থাৎ চৰকাৰে ইচ্ছা কৰিলে 984 লিষ্টখন উলিয়াই দিব পাৰে। কিন্তু কি বাহানাত তেওঁলোকে আমাক পিছুৱাই থ'লে সেইটো তেওঁলোকে জানে। আমাক আজিলৈকে তেওঁলোকে কোনো ধৰণৰ পাব্লিকলি কোৱা নাই। লগতে সুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছিল, কেছ চলি থকাৰ সময়ত 56জন কেণ্ডিডেটক অসমৰ বিধানসভাৰ ইলেকশ্যন চলি থকাৰ সময়তেই BTC চৰকাৰে 56জন কেণ্ডিডেটক দুবাৰকৈ মানে দুটা ভাগত ভাগ কৰি পেলাই তেওঁলোকক এপইণ্টমেণ্টটো দিলে MCC লাগি থকাৰ সময়ত, য'ত নেকি MCC লাগিলে কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আদি কৰিব নোৱাৰে। ঠিক আছে, কৰিলে, সেইটো আমি বেয়া পোৱা নাই। আমি তাৰে পিছতে ভাবিছিলোঁ যে আমাকো 984 দিব। পিছত কি হ'ল, এই 56 কেণ্ডিডেটক তেওঁলোকৰ কেছটো মানে যিবিলাকে কেছ কৰিছিল, পিটিশ্যনাৰ হৈ আছিলে, তেওঁলোকৰ চাকৰিটো হৈ গ'ল। আজি তেওঁলোকে চাকৰি কৰি আছে। কৰি থকাৰ পিছতো 56 কেণ্ডিডেটৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টত কেছটো চলি আছে আজিলৈকে। অহা 14 তাৰিখে তেওঁলোকৰ লাষ্ট এটা হিয়াৰিং আছে। আৰু আমি সুপ্ৰিম কোৰ্টৰ লগত আমি যোগাযোগ কৰিছিলোঁ যে এই বিষয়ত কিবা ষ্টে অৰ্ডাৰ আছে নেকি। তেওঁলোকে কৈছিল যে ইয়াতে কোনো ষ্টে অৰ্ডাৰ নাই, চৰকাৰে যদি ইচ্ছা কৰে সেইটো চৰকাৰৰ কথা, চৰকাৰে কি হিচাপত দিয়া নাই সেইটো আমি নাজানো। এইখিনি কৰি পেলাই আমি বহুবাৰ তেওঁলোকক গ'লোঁ। বাৰে আমাক ৰবিৰাম ছাৰে এটা কথাই কয় যে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ ওপৰত যাব নোৱাৰোঁ। যদি তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ ওপৰত যাব নোৱাৰে, তেতিয়াহ'লে MCC লাগি থকাৰ সময়ত ভাৰতৰ সংবিধানৰ প্ৰতিটো অনুচ্ছেদক অমান্য কৰি তেওঁলোকে কি ধৰণে MCC লাগি থকাৰ সময়ত 56 কেণ্ডিডেটক তেওঁলোকে এপইণ্টমেণ্ট দিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। কি স্বাৰ্থ আছে তেওঁলোকে 56 কেণ্ডিডেটক বেছি গুৰুত্ব দিব নে BTADত টেট পাছ কৰি থকা প্ৰায় 12,000 কেণ্ডিডেটক গুৰুত্ব দিব? মানে তেওঁলোকৰ দৃষ্টিত আজি 56জন কেণ্ডিডেট, হাইকোৰ্টত প্ৰায় 19জন কেণ্ডিডেটে কেছ কৰি আছে। সেই কেছ কৰা কেণ্ডিডেটক গুৰুত্ব দি পেলাই আমাৰ 12,000 কেণ্ডিডেটক আজি তেওঁলোকে সম্পূৰ্ণ অমান্য কৰি আছে। এইটো তেওঁলোকৰ এটা আচলতে কি কওঁ, অমানৱীয়তা আৰু একচত্ৰী তেওঁলোকে এক শাসনৰ পন্থা আগবঢ়াই লৈ আছে তেখেতসকলে। এতিয়া আমি এই প্ৰেছ মিটৰ জৰিয়তে
তেওঁলোকক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আমি এটা দাবী কৰিব বিচাৰিছোঁ যে আমি BTEDৰ যিটো ডিৰেক্টৰ ছাৰ আছে, ডিৰেক্টৰ ছাৰে আমাক বাৰ বাৰ এটা কথা কৈছিল যে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ষ্টে অৰ্ডাৰ নাই 984 পোষ্টৰ এগেইনষ্টত যদি হাইকমাণ্ড মানে আমি জানো হাগ্ৰামা ছাৰ, ৰবিৰাম ছাৰ, যদি হাইকমাণ্ডে অৰ্ডাৰ দিয়ে মই আজি লিষ্ট উলিয়াই দিম, এপইণ্টমেণ্ট ৰেডি, লিষ্ট ৰেডি, আজি উলিয়াই দি কালি এপইণ্টমেণ্ট দিব পাৰিম, সেইটো আমাৰ ডিৰেক্টৰ ছাৰে বাৰ বাৰ কৈছে। সেইখিনি কথা ৰবিৰাম ছাৰক আহি ক'লে সেইবিলাকতো মই নাজানো। আমি এবাৰ হাগ্ৰামা ছাৰক লগ কৰিছিলোঁ, হাগ্ৰামা ছাৰে কৈছে এই এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মই একোৱে নাজানো, মোক সুধি দেখক, অৰ্থাৎ ৰবিৰাম ছাৰক সুধি দেখক। আমি ৰবিৰাম ছাৰক যাওঁ, তেওঁ কয় এইটোতো নহ'ব, তেওঁ এটা বাৰে বাৰে কয় যে আমি তন্নকৈ সকলো কাম দিম। কোনটো কাম তন্ন কৰিলে তেওঁ তন্নৰ কাম তেওঁ কোনো এটা কথা তেওঁ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে। আমি তেখেতসকলক আজি অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, আমাৰ অনুৰোধটো এইটো যে 14 তাৰিখে যিটো সুপ্ৰিম কোৰ্টত কেছ আছে, সেই কেছটোত সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকক এখন এফিডেভিট বিচাৰিছিলে। আমি জনাত দুখন এফিডেভিট বিচাৰিছিলে, এখন এফিডেভিট তেওঁলোকে পঠাইছে, আনখন এফিডেভিট যদি তেওঁলোকে অতি সোনকালে পঠায় বা যদি পঠাইছে তেতিয়াহ'লে হয়তো 14 তাৰিখে কেছটো ডিছমিছ হোৱাৰ এটা আশা আছে সুপ্ৰিম কোৰ্টত। এতিয়া হাইকোৰ্টত যিটো কেছ আছে, সেই কেছটোত যি 19 জন বা 20 জন যিটো কেণ্ডিডেট আছে, সেই কেণ্ডিডেটৰ এগেইনষ্টত পোষ্ট কেইটা ৰিজাৰ্ভ কৰি আমাক 984ৰ পৰা সেইকেইটা পোষ্ট ডিডাক্ট কৰি পেলাই মাইনাছ কৰি পেলাই আমাক বাকীখিনি লিষ্ট যাতে এই আগষ্টৰ ভিতৰত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত তেওঁলোকে ৰিলিজ কৰি দিয়ে। আমাৰ এইটো তেওঁলোকৰ এটাত ওপৰত দিছোঁ বা অনুৰোধ কৰিছোঁ, আৰু আমাৰ বিশ্বাস আছে হাগ্ৰামা ছাৰৰ ওপৰত। যদি হাগ্ৰামা ছাৰে যদি অন্ততঃ এবাৰ যদি এই কথাটোত ভালদৰে গুৰুত্ব দিয়ে, নিশ্চিতভাৱে আমি আগষ্টৰ শেষলৈকে নাইবা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত আমাৰ এটা ভাল ৰিজাল্ট পাই যাম। লগতে আমি এইটো কথা কৈ দিওঁ, অসম চৰকাৰৰ আমাৰ যিটো মুখ্যমন্ত্ৰী আছে, সকলোৰে আমি যাক মামা বুলি কওঁ, তেখেতক আমি অন্ততঃ BTEDৰ এই যিটো শিক্ষা বিভাগৰ যিটো কেলেংকাৰী বুলি কওঁ বা যিটো য'ত চলি আছে তাৰ ওপৰত যাতে তেওঁ এটা ভাল দৃষ্টি দিয়ে। লগতে অসম চৰকাৰৰ যিটো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকো আমি সন্মান সহকাৰে অনুৰোধ কৰোঁ যে BTEDৰ শিক্ষা বিভাগটোক অলপ চকু দি চাওক, য'ত এতিয়া BTEDত প্ৰায় 70% স্কুল এজন শিক্ষকেৰে চলি আছে। তেওঁলোকে যদি সঁচাকৈ জনসাধাৰণৰ প্ৰতিনিধি হয়, অন্ততঃ এই সৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত চাই, তেওঁলোকৰ ভৱিষ্যতটো ভাবি যাতে তেওঁলোকে অন্ততঃ 984 বা প্ৰতিখন স্কুলত যাতে অন্ততঃ 2-3জন শিক্ষক থকাৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু আমি আশা কৰোঁ আমাৰ এই 984 যিটো আমি টেট কেণ্ডিডেট আছোঁ, মানে আমি কেণ্ডিডেট আছোঁ প্ৰায় 12,000, আৰু তেওঁলোকে এডভাৰটাইজ দিছে 984। সেই 984 পোষ্টক যদি তেওঁলোকে মেৰিট লিষ্টখন উলিয়াই দিয়ে, অন্ততঃ এজন শিক্ষক থকা স্কুলবিলাকৰ সমস্যাটো কিছু প্ৰকাৰে হ্ৰাস পাব, আৰু নিশ্চিতভাৱে BTEDৰ শিক্ষা বিভাগটোক বা শিক্ষা খণ্ডক কিছু আগবাঢ়িব বুলি আমাৰ আশা আছে। লগতে আমি তেওঁলোকক এইটো জনাওঁ, যদি আগষ্টৰ লাষ্ট বা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত যদি তেওঁলোকে আমাৰ 984 পোষ্টটো ৰিলিজ নিদিয়ে, আমি তেতিয়াহ'লে কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। আৰু এই আজিৰ প্ৰেছ মিটৰ জৰিয়তে আমাৰ সিদিনাখন আমি ইতিমধ্যে পাৰ্মিশ্যনৰ কামত লাগি আছোঁ ধৰ্ণা কাৰ্যসূচীৰ কাৰণে। আৰু সেই ধৰ্ণা কাৰ্যসূচীত আমি BTEDৰ যিমানখিনি আমাৰ ৰাজনৈতিক যিমানবিলাক সংগঠন আছে, ৰাজনৈতিক দল আছে, আনকি আমি BPF চৰকাৰৰ প্ৰতিজন EM, MCLA, MLA সকলোকে আমি অনুৰোধ কৰিছোঁ, অন্ততঃ আমাৰ সিদিনাখন ধৰ্ণা কাৰ্যসূচীত আহি যাতে আমাৰ যিটো সমস্যা, আমাৰ যিটো দুখ দুৰ্দশা, সেইটো যাতে তেওঁলোকে অলপ বুজিবলৈ চেষ্টা কৰে। এইখিনি আৰু এটা কথা বাৰ বাৰ কওঁ যে হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দোহাই দি পেলাই ৰবিৰাম ছাৰে বাৰে বাৰে আমাক আজি প্ৰায় 2 বছৰ তেওঁলোকে আমাক পিছুৱাই ৰাখিলে। এই 2 বছৰৰ যিখিনি আমাৰ মানসিক অত্যাচাৰ, লগতে আমাক দুবাৰকৈ ভেৰিফিকেশ্যন কৰাৰ যিটো কষ্ট, খৰচ, সময়, আটাইখিনি যিমানবিলাক নষ্ট কৰিলে, এইবিলাক তেওঁলোকে অলপ ভাবি চাই পেলাই তেওঁলোকে আমাৰ এই লিষ্টখন উলিয়াই দিয়ক। আৰু আমি আশা কৰিছোঁ যদি ৰবিৰাম ছাৰে সঁচাকৈ ভাবে, যদি তেওঁলোকে BTEDৰ জনসাধাৰণৰ যদি উন্নতি, শিক্ষা খণ্ডৰ কথা ভাবে, নিশ্চিতভাৱে তেওঁলোকে আমাক অতি সোনকালে এই লিষ্টখন উলিয়াই দিব পাৰিব, যদিহে তেওঁলোকে কোনো ধৰণৰ লিষ্টখনৰ ওপৰত বা লিষ্টখনৰ ভিতৰত গোপনীয়ভাৱে কোনো ধৰণৰ টকা পইচাৰ লেনদেন কৰা নাই, যদি নিকাভাৱে তেওঁলোকে সকলোখিনি প্ৰক্ৰিয়া তেওঁলোকে চলাইছে, নিশ্চিতভাৱে তেওঁলোকে অতি সোনকালে দিব পাৰিব বুলি আমাৰ আশা আছে।